শ্রীমৎ সত্যনারায়ণ দেবতা কর্মকালম তাপত্রয়ং চন্দ্রমস্কয়া তাপেত আমরা আমি বলবো আসলে আচ্ছা বড় কি বাদ দেন নাকি বাদে আজি তো হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এতিয়া হ'ল ৰাতিপুৱাৰ সময় আৰু আজি আপোনালোকে গম পাইছে আজি হ'ল আমাৰ সত্যনাৰায়ণ পূজা আৰু নাৰায়ণ পূজাৰ বাবে গোটেইখিনি যোগাৰ হৈ গৈছে অলৰেডি আৰু এতিয়া মই বনাই আছোঁ চাহ যিহেতু ঘৰত পূজাৰ মানুহ আহিছে মানে পূজাৰ কাম কৰা তেনেকৈ মানুহবোৰ আহিছে এটা দুটাকৈ আহি আছে সেইটো কাৰণে মই পাকঘৰত চাহ বনাবলৈ আহিছোঁ আৰু এতিয়া মই তেনেকৈ চাহ বনাই আছোঁ আৰু এইপিনে মই বনাইছোঁ চাহ আৰু এইপিনে বনাইছোঁ মেগী বাবুহঁতক খুৱাবৰ কাৰণে আমি যিহেতু আজি ভাত একো নাখাওঁ পূজা নোহোৱালৈকে বাবুহঁতকো খোৱা নাই আৰু এয়া মই মানুহৰ কাৰণে সকলোৰে কাৰণে চাহ বাকিছোঁ মই চাহ বাকিছোঁ সকলোকে মই এতিয়া চাহ দি আহিম আৰু এতিয়া মোৰ আজি আহি গ'ল মোৰ পাৰ্চেল এটা আহিছে আজি মানে বহুত দৌৰা হৈছে তথাপিও আজি গোটেইখিনি মানে আজি আহিছে আৰু দুটা পাৰ্চেল আহিছে বাৰু এটা দেখাব নহ'ল আপোনালোকক আৰু এইটো পাৰ্চেল হ'ল মোৰ মানে মেকআপৰ আই মেকআপৰ এটা দামী হয় আই মেকআপ প্ৰেক্টিছ কৰা আৰু এতিয়া আমাৰ মাহঁতে আৰু আইতাহঁতে পূজাৰ যা যোগাৰ কৰিবলৈ যোগাৰ কৰি আছে আৰু এয়া মই সকলোফালে চাৰিওফালে ধূনা ঘূৰাই আছোঁ ধূনা জ্বলাই আছোঁ মই আৰু এতিয়া মই বাবুহঁতে পূজাত বহি গ'ল মোৰ বাবু বা আৰু মোৰ ডাঙৰ ভাগিনজন বহিছে সিহঁতে কিন্তু মই বহিব নহ'ল প্ৰথম সময়ত কাৰণ মই কাম কৰি আছিলোঁ মানুহ আহি আছিলে এটা দুটাকৈ মই তেওঁলোকক চাহ পানী যোগাৰ ধৰি আছিলোঁ তো সেইটো কাৰণে বাবুৱে বহিছে প্ৰথমতে ভাবিছিলোঁ মই বাবুৱে চাগে নবহিব কিন্তু সি ধুনীয়াকৈ বহি চাই আছে বামুণে কি কৰে কি নকৰে দাদাকৰ লগত দাদাকে কি কৰে সকলো ধুনীয়াকৈ চাই আছিলে আৰু শুনি আছিলে আৰু এয়া আমাৰ পূজা আৰম্ভ হৈছে অলৰেডি এতিয়া আমাৰ পূজা অলমষ্ট শেষ হ'ল এতিয়া প্ৰসাদ বিতৰণ হৈ আছে কিবা কিন্তু মানুহ তাতে নহয় আৰু আমাৰ এতিয়া পূজা শেষ হ'ল আৰু ইয়াত প্ৰসাদ দি আছে সকলোকে এয়া প্ৰসাদৰ যোগাৰ কৰি আছে আৰু নাৰায়ণ পূজাত সকলোৱে জানে নাৰায়ণ পূজাৰ মেইন প্ৰসাদটো হ'ল ভোগ আৰু ভোগ সকলোৰে প্ৰিয় হয় মোৰো বহুত বেছি প্ৰিয় হয়